গাইজ এইটো চোৱা আমাৰ অসমত 5000 গ্ৰেড 4 পোষ্টৰ কাৰণে 8 লাখতকৈ বেছি কেণ্ডিডেটে এপ্লিকেশ্যন কৰিছে আৰু ইয়াত বহুত গ্ৰেজুৱেট পৰীক্ষাৰ্থীও নিজৰ ডিগ্ৰী কম কৰি এপ্লিকেশ্যন কৰিছে কিন্তু ইমান ডিগ্ৰী থকাৰ পিছতো কিয় এই কেণ্ডিডেটবিলাকে গ্ৰেড 4ত এপ্লিকেশ্যন কৰিব লগা হয় TCSে নিজৰ টুইটাৰত লিখিছে যে তেওঁলোকৰ লগত 80000তকৈ বেছি ভেকেন্সি আছে কিন্তু স্কিল গেপৰ কাৰণে সেই ভেকেন্সিবিলাক এতিয়াও খালী হৈ আছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে 2024 চনৰ ৰিপৰ্টত কৈছে যে 2022 চনলৈ ভাৰতৰ প্ৰায় 65%তকৈ বেছি ইউথ আনএমপ্লয়েড আছিল আৰু আনফালে TCSৰ নিচিনা কোম্পানী স্কিলড এমপ্লয় বিচাৰি টুইটাৰত পোষ্ট দিব লগা হৈছে আমাৰ পলিটিচিয়ানবিলাকে নিবনুৱা সমস্যাৰ ওপৰত বহুত কথা কৈ থাকে কিন্তু ভাৰতত ইমান কিয় নিবনুৱা আছে আৰু এই যে ইমান স্কিল গ্যাপ আছে ইয়াৰ ওপৰত কোনেও কথা নাপাতে এটা পলিটিক্যাল পাৰ্টি এটাৰ ওপৰত আৰু এটা আনটোৰ ওপৰত দুখ দি থাকে বছৰে বহুত লাখ লাখ ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰি আছে আৰু লগতে বহুতে কিছুমান ট্ৰেইনিংও কৰি আছে কিন্তু তাৰ পিছতো 65%তকৈ বেছি ইউথ নিবনুৱা কিয় হৈ আছে আনএমপ্লয়েবিলিটি ভাৰত আজি পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি পপুলেটেড দেশ আৰু তাৰ 50%ৰো বেছি 25 বছৰৰ তলৰ আৰু 65%ৰো বেছি 35 বছৰৰ তলৰ মানুহে আছে চৰকাৰে এই ইয়ং পপুলেশ্যনখিনিক যদি ভালকৈ স্কিল ট্ৰেইনিং দিয়ে আমাৰ ভাৰতবৰ্ষ চাইনাৰ নিচিনা ছুপাৰ পাৱাৰ হতে বেছি সময় নালাগিব মোৰ পিছৰ ভিডিঅ'ত কৈছোঁ চীন 1978 চনত কি আছিল আৰু আজি চীন কি সকলোৱে জানে চাইনাৰ ইউথ পাৱাৰ ব্যৱহাৰ কৰি যিখন দেশত খাবলৈ একো বস্তু নাছিল সেই দেশ আজি পৃথিৱীৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট ইকনমি হৈছে আমাৰ ভাৰতবৰ্ষও চীনৰ নিচিনা হ'ব চেষ্টা কৰি আছে কিন্তু যেতিয়া 65% ইউথ নিবনুৱা হৈ থাকিব আৰু গ্ৰেজুৱেশ্যন লোৱাৰ পিছতো 80% গ্ৰেজুৱেশ্যন ডিগ্ৰী থকা ইউথ নিবনুৱা হৈ থাকিব তেতিয়া ভাৰতৰ ছুপাৰ পাৱাৰ হোৱা সপোন পূৰণ হ'ব পাৰিব নেকি কিয় আজি ভাৰতৰ 65% ইউথ নিবনুৱা আৰু আমি আমাৰ ফালৰ পৰা কি কৰিব পাৰোঁ যিটো কৰিলে আমিও সেই আধা পপুলেশ্যনৰ নিচিনা আনএমপ্লয়েড হৈ নাযাওঁ যদি আমি এডুকেশ্যনৰ কথা ক'ব যাওঁ 1 কৰোৰতকৈ বেছি ষ্টুডেণ্ট প্ৰত্যেক বছৰে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আছে যিটো শুনিবলৈ ভাল লগা কথা কিন্তু ইয়াৰ আধাতকৈ বেছি ষ্টুডেণ্টে কোনো জব পাব পৰাৰ যোগ্য হোৱা নাই মানে যিটো আমি আনএমপ্লয়মেণ্ট বুলি কৈছোঁ সেইটো অৱশ্যে আমি আনএমপ্লয়েবিলিটি বুলিহে ক'ব পাৰোঁ মানে শুনিবলৈ বেয়া লাগে যদিও কাম এভেইলেবল আছে কিন্তু সেই কাম কৰাৰ স্কিল আমাৰ লগত নাই বুলি ক'ব পাৰোঁ আৰু এইটো অকল আমাৰ গাঁও অঞ্চলৰ মানুহৰ বুলিয়ে নহয় ৰুৰেল সেমি আৰবান আৰু আৰবান এই সকলোতে একেই যদি স্পেচিয়েলি আমি গাঁও অঞ্চলৰ কথা ক'ব যাওঁ ইয়াত কোনো এনেকুৱা ধৰণৰ ট্ৰেইনিঙে দিয়া নহয় যে কিবা জবৰ কাৰণে পিছত কিবা কাম কৰিব পাৰিব ক'তো একো লেটেষ্ট টেকন'লজি নিশিকায় আৰু এতিয়া আমাৰ অসমতে বহুত হাই বাজেট চিনেমা বনাই আছে কিন্তু তাৰ বাবে বাহিৰৰ পৰা লাখ লাখ টকা দি এডিটৰ আনাৰ কিহৰ দৰকাৰ পৃথিৱীত সদায় নতুন নতুন টেকন'লজি আহিছে আৰু সদায় নতুন নতুন এটা AI মডেল লঞ্চ হৈ আছে কিন্তু তাৰ পিছতো আমাৰ এডুকেশ্যন চিষ্টেমত সেই পুৰণা নলেজে দি আছে আজি ভাৰতত মাত্ৰ 31% ইয়ং পপুলেশ্যনেহে এটাচমেণ্টৰ লগত ইমেইল কেনেকৈ পঠাব লাগে সেইটো জানে বাকী 69% ইয়ং পপুলেশ্যনৰ লগত বেছিক কম্পিউটাৰ এডুকেশ্যনো নাই মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত মেক্সিমামকে কম্পিউটাৰ চেণ্টাৰ এটাত এডমিশ্যন লগাই দিয়ে কিন্তু সেই চেণ্টাৰবিলাকত এতিয়াও সেই 2007ৰ পুৰণা ছফ্টৱেৰে শিকাই আছে না তাৰ শিক্ষক আপডেট হ'ব পাৰিছে না তাৰ ষ্টুডেণ্ট আপডেট হ'ব পাৰিছে আৰু আমাৰ চৰকাৰে কি কৰিছে য'ত হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত ভাল লেপটপ এটা দিব লাগিছিল তাৰ ঠাইত স্কুটি দি আছে মই এটা কথা বুজা নাই স্কুটিৰ পৰা আমাৰ এডুকেশ্যনত কি লাভ হ'ব লেপটপ এটা দিয়াৰ পিছত তাত নিশ্চয় কিবা নহয় কিবা স্কিল এটা শিকিব পাৰিলে হয় কিন্তু স্কুটিৰ পৰা কি লাভ হ'ব বৰ্তমান পৃথিৱীত AI কেনেকৈ গ্ৰ'থ হৈ আছে সকলোৱে জানে কিন্তু তাৰ পিছতো কোনখন স্কুল আৰু কলেজত AI কেনেকৈ ইউজ কৰিব পাৰি শিকাইছে BCA কৰা ষ্টুডেণ্ট এটাই প্ৰগ্ৰেমিং লেংগুৱেজটো জানিব লাগে কিন্তু এইটো ভিডিঅ' চোৱা कौन सी भाषा आपको पसंद है किस में कोडिंग करते रहे जी मैंने BCA कोर्स किया और फिर वहीं पे छोड़ा तब भी कुछ तो प्रोग्रामिंग की होगी ना 2-4 प्रोग्राम बनाए थे या बिना प्रोग्राम बनाए BCA मिल गया जी वहाँ पे ऐसे ही एडमिशन हो गया था और ऐसे ही आपको BCA की डिग्री मिल गई बिना एक भी कंप्यूटर प्रोग्राम बनाए जी वहाँ पे प्रोग्रामिंग नहीं बनवाया गया कभी कंप्यूटर एप्लीकेशन बिना प्रोग्रामिंग के आपने को ग्रेजुएशन की डिग्री दे दी गई वहाँ पैसा पे दे के खरीदिए जी नहीं सर वहाँ पे मैंने क्लास की थी तो जो बताया गया मैं पालन चलिए बताइए सी में बात करें कंप्यूटर सी के बारे में जानते हैं जी मैं भूल चुका हूँ এয়াই হ'ল আমাৰ এডুকেশ্যন শিকিব একো নালাগে বাছ পৰীক্ষাত বহিলে হ'ল পাছ কৰি যাই থাকিবা মই এনেকুৱা কিছুমান ল'ৰাক চিনি পাওঁ যিয়ে ইংলিছত স্পেলিং এটা লিখিব নাজানে কিন্তু এতিয়া BA 5th চেমিষ্টাৰত পঢ়ি আছে মুখস্থ কৰি নকল কৰি BA-টো পাছ কৰি ল'লে কিন্তু কাম কৰিবৰ কাৰণে স্কিল ক'ৰ পৰা আহিব আনএমপ্লয়মেণ্টৰ ক্ষেত্ৰত ইণ্টাৰনেট আৰু টেকন'লজিৰো বহুত ৰোল আছে এতিয়া চোৱাত 2012-13 চনত আমি 3G ছাৰ্ভিচে ভালকৈ ইউজ কৰিব পৰা নাছিলোঁ কিন্তু তাৰ পিছত 4G আহোঁতে কিমান সময় লাগিল আৰু 4Gৰ পৰা 5G আহোঁতে কিমান সময় লাগিল
2ৰ পৰা 3 বছৰৰ ভিতৰত 4Gৰ পৰা 5G আহি গ'ল 2020 চনত আমি ভাবিছিলোঁ নেকি যে আমি কিবা এটা লিখি দিলে ফটো ভিডিঅ' বা গান এইবিলাক জেনেৰেট হৈ যাব আৰু আজি কি হৈ আছে সকলো কামতে AI ইণ্টিগ্ৰেশ্যন হৈ আমাৰ জবত এফেক্ট পৰি আছে মোৰ এই ভিডিঅ'টো বনাওঁতে ইয়াৰ পৰা বহুত হেল্প লোৱা হৈছে যদি মই এই ডাটাবিলাক গুগলত চাৰ্চ কৰি বিচাৰো বহুত সময় লাগিলে হয় কিন্তু AI ইউজ কৰি ঘণ্টাৰ কাম মিনিটতে হৈ গৈছে এতিয়া কোৱা টেকন'লজি যেতিয়া ইমান স্পীডত আগবাঢ়িব তেতিয়া য়ং জেনেৰেশ্যনৰ আনএমপ্লয়বিলিটিও বেছি হৈ যায় থাকিব আৰু আজি আমি ভাবোঁ ভাৰত চাইনাৰ নিচিনা ডেভেলপ কেতিয়া হ'ব কিন্তু ডেভেলপমেণ্টৰ কাৰণে আমি নিজে কি কৰিছোঁ যেতিয়া আমাৰ লগত এটা স্কিল নাথাকিব কোনে কাম দিব আমাক আৰু আজি চাইনাৰ নিচিনা দেশত এপলৰ সকলোতকৈ ডাঙৰ মেনুফেকচাৰিং কোম্পানী আছে কিন্তু কিয় কাৰণ চাইনা স্কিল ওয়াৰ্কাৰৰ সংখ্যা বহুত আছে আৰু আজি আমাৰ অসমত টাটাৰ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব যায় আছে যেটো 2025 চনৰ পৰা অপাৰেশনাল হৈ যাব কিন্তু যত 80% মানুহে বেছিক কম্পিউটাৰ এডুকেশ্যন নাজানে তেতিয়া তাত কাম কোনে কৰিব নিশ্চয় বাহিৰৰ মানুহে কৰিব আজি বাংলাদেশৰ নিচিনা দেশত H&M জাৰা আৰু এনেকুৱা ডাঙৰ কোম্পানীয়ে কাম কৰাই আছে আৰু টেক্সটাইল ইণ্ডাষ্ট্ৰি তাত বহুত ডাঙৰ হৈ যায় আছে আমাৰ ভাৰততো স্কিল ইণ্ডিয়া মিছনৰ দ্বাৰা স্কিল শিকাই জব প্ৰভাইড কৰি আছে কিন্তু এইটো সৰু জবৰ কাৰণে ডাঙৰ কোম্পানীত কাম কৰিব লাগিলে গভৰ্ণমেণ্টে প্ৰাইভেট কোম্পানী আৰু ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীৰ লগত কোলাবৰেচন কৰি আমাক স্কিল ট্ৰেইনিং দিব লাগিব আৰু আমি নিজেই কিবা এটা স্কিল শিকি ল'ব লাগিব বেছিক কম্পিউটাৰটো শিকা কাৰণ আমাৰ অসমৰ 80% মানুহৰ লগতো আজি বেছিক কম্পিউটাৰ এডুকেশ্যন নাই মোবাইলত ইণ্টাৰনেট আছে ৰিল চাই শেষ নকৰি কিবা এটা স্কিল শিকা আৰু অনলাইনত বহুত ফ্ৰী কোৰ্চ আছে আৰু ইউটিউবত কিবা লাগিলে চাৰ্চ কৰি দিলে হ'ল যি লাগে সেয়ে আহি যায় আৰু যদি ফটোশ্বপ ইলাষ্ট্ৰেটৰ ভিডিঅ' এডিটিং এইবিলাকৰ ওপৰত কিবা অসমীয়াত ভিডিঅ' লাগে তেনেহ'লে তলত কমেণ্ট কৰি দিবা মই তোমালোকৰ কাৰণে কিবা পাৰো যদি চেষ্টা কৰিম আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে তলত কমেণ্ট কৰি জনাই দিবা